Hello everyone. আজি মই পানী পুৰি ঘৰত বনাই আছো আৰু এইটো সাগ ভন্টিহঁতক মাতি আনিছো পানী পুৰি বনাবৰ কাৰণে ইহঁতে পাপৰ ভাজি আছে আৰু ইহঁতে মাতি আনিছো আৰু মোকে ফসাই দিল সবকে নি ময়ে কৰিলো আৰু ইহঁতক সব পানী পুৰিটো ভাজিব দিছো আৰু আমাৰ কিচেনটো ইমান সৰু মই সোমাবই নোৱাৰো কেমেৰাটো লৈ এইটো সাগ এটো আজি বৰষুণ দি আছে আৰু মোৰ খাব মন গল পানী পুৰি হেকাৰণে খুশি আৰু লগতে আছে ভন্টিহঁতে ইহঁতক মাতিছো আমাৰ ৰুমত যে পানী পুৰি বনাম আৰু একেলগে খালে বেছি ভাল লাগে হেকাৰণে লৈছো আৰু জাৰা চাওক এটো পুদিনাৰ চাটনি বনাইছে চাওক আৰু এটো কেঁচা জলকীয়া আৰু এটো দিছো খুশিক পটেটো মেশ কৰবা স্মেশ কৰিব পটেটো আৰু ই ভাল পায় নেকে পটেটো স্মেশ কৰে মাম্মা তো কি গন্ধা এটো মই ঘৰ পাপৰ দোকানৰ পেকেট দিটো হেতু লৈ আইছো বজাৰত এনে খোলাও পায় আৰু কিন্তু এটো বেছি ভাল এটাও মানে ভাজিলে গুটি কিটা ফুলি উঠে ধুনিয়াকে আর ভন্টিহঁতক আনিছিলো যে বনাই খোৱাব ইহঁতে ভয় খাই আছে পাপৰ ভাজিব নোৱাৰে একেবাৰে সহজ পানী পুৰি পাপৰটো ভাজিবলৈ একেবাৰে সহজ বেছি সময় নালাগে এইটোতে লিটেঙা আৰু কি বনাইছে বল পানী পুৰি হ্যাঁ পানী পুৰি ওয়াও এটা সব আর গেস্ট আছে আমার গেস্ট মানে ভন্টিহঁতক লৈ আইছিলো পানী পুৰি বনাবৰ কাৰণে উল্টা মুখে ফসাই দিছে কি দিছাম পানী পুৰি কি মছলা কি বনালা এতে দিছো মই পুদিনা চাটনি আৰু মোৰ কেঁচা জলকীয়া যেটো এটো পিহি দিছো আৰু এটো চাট মছলা আছে আৰু শুকান জলকীয়া দি আলু পিটিকাটো বনাম পিয়াজ এটো কি ধনিয়া ধনিয়া এতে দিম আলু পিটিকা দিম আৰু আলু পিটিকা এটো ফুচকা বনাই খোৱা মকো দিবা মই বেছি বিশেষ নাখাও ভাল নালাগে মই বাহিৰত কিতাবা গলে ইহঁতক লৈ যাও ইহঁতে খায় খোৱাতকে ঘৰত বনাই খোৱাটো বেছি ভাল হেতু বেটাৰ কিন্তু আসলে বাহিৰত খোৱাটো হাইজেনিক মেইনটেইন নকৰে ইহঁতে সেইকাৰণে নিজে খাবলৈ মন গলে ঘৰত বনাই খোৱাটো বেছি ভাল বুলি মই ভাবো চাইছে নে ফুচকা এটা বনাই খাবলৈ কিন্তু বহুত কষ্ট লাগে কিন্তু আপুনি যদি বজাৰত খায় বজাৰত খালে কিন্তু আপুনি ৰেডিমেড পাই যায় দিয়া জলদি দিয়া খাবলৈ এইবিলাক বস্তু মই কিন্তু বিশেষ লবিয়া নহয় মোৰ মিছেজে খুবেই ভাল পায় খাই আৰু এইটো একবাৰ খোৱা হল একবাৰ এক বাটি মই বনাইছিলো পাপৰ ভাজিছিলো গুটেখিনি আমি খালো আৰু পানী পুৰি বুলি ক'লে তো আমাৰ ছোৱালীবোৰক জিবাত পানী আহি যায় গমে পায় আৰু যতে যাও মানে পানী পুৰি মানে দোকান দেখিলে আমাৰ জিবাত পানী ওলাই আহে এইটো চাক আৰু এক বাটি এনেকে ভাজিলো আৰু কিন্তু ঘৰত পাপৰবোৰ ইমান ভাল লাগে মই যেটো পাপৰ আনিছো বহুত টেষ্ট কিন্তু পাপৰটো বাহিৰত খাতকে ঘৰত যিটো চাক এইটো পেকেটৰ হয় আৰু এইটো পাপৰ মই বনাই লৈছো আলু পিটিকাটো সোমাই লৈছো আৰু মোৰ হাজবেণ্ডে কিন্তু একেবাৰে বেয়া পায় পানী পুৰিটো কেতিয়াও বাহিৰত নাখায় কিন্তু মই ঘৰত বনালেহে খাই আজি মই ঘৰত বনাইছো এতিয়া খাব বুলি কৈ আছে মই খুৱাই দিলো নিজে হাতে দি নাখায় আৰু চাব কেনেকুৱা লাগিছে ভাল লাগিছে বাহ টেঙা টেঙা আছে ইমান জলকীয়া দিছা জ্বলাটো অলপ বেছি দিছে জ্বলা বেছি দিছে যাতে যারা আর খুশি খাব নোৱাৰে সেইকাৰণে পানী পুৰি ঘৰত বনাই খোৱাৰ মজাটো বেলেগ খাবলৈ ভাল লাগে কিন্তু নিজে হাতে বনাই হ্যাঁ বজাৰত ধনিয়া পাতটো নিদি বহুত কিবা কিবি নিদাম মইতো বহুত পুদিনাটো পিহি দিছো বহুত টেষ্ট আছে জ্বালা অলপ বেছি দিছে আৰু জ্বালা এনেও ভাল পাওঁ